দোস্তো ফাইনেলি পাই গ'লোঁ মই মিনি ট্ৰাইপডডাল। এইডাল চেল্ফি ষ্টিকডাল ভাগিছিলে, সেইডালৰ কাৰণে মই এইটো অৰ্ডাৰ দিছিলোঁ। আজি আনবক্সিং কৰি দিছোঁ, আহি গ'ল মোৰ ওচৰলৈ ফ্লিপকাৰ্টৰ পৰা এইটো। তো আমি আনবক্সিং কৰি লওঁ। এই চেল্ফি ষ্টিকডালৰ বেজাৰতে এইটো ভাগিলে যে, এইটো বেজাৰতে মানে মই এইডাল অৰ্ডাৰ দি দিলোঁ। আৰু এইডালৰ দুটামান শ্বৰ্ট ল'ম, আপোনালোকে চাব কেনেকুৱা হয়। আজি গোটেই খবৰ দিছে, চাহপাত ছিঙাৰ দিন আছে আজি। অলপ পিছত ছিঙি আছোঁ, আপোনালোকে চাই থাকক। এজনে বহিলৈ পুৰা আম কুটি আছে, একদম হালধীয়া হালধীয়া। এই পুৰা দিম আজি, হ'ব আৰু আজি ৰাইজ আহিব, খাই যদি কণ্টেক্ট কৰিব। যদি আমাক কণ্টেক্ট কৰিব পাৰে, সেই পটাপট কণ্টেক্ট কৰিলে খাব পাৰিব দেই। পটাপট ফোন নম্বৰ দি দিয়া আছে, তলত চাই লওক, ফোন নম্বৰ দিয়া আছে। পটাপট খাই যদি আহি যাওক। এইটো ভাতটো মাছখোৱা গোটৰ আপোনালোকক এই 3-4 দিন যে খোৱাৰ পিছতো আপোনালোকে এবাৰ পাতটো কিয় আনিছে ইমান দীঘল? এটা দুটা বুলি নহয়, এইবিলাক বেগত চাওক, এইবিলাক চব দীঘল পাত হয়। মইতো মুঠি মাৰি ওলাইছোঁ। এইকেইদিন ৱাৰ্ণিং দিয়াৰ পিছতো আপোনালোকে এনেকুৱা পাত কিয় লৈ আহিছে? আপোনাৰ কেই বেগ পাত ধৰিলে? 4 বেগ পাত ধৰিছে। দীঘল পাতটো আপোনালোকে কালেকশ্যন কিয় কৰিছে? মানুহবিলাকে পাতবিলাক দীঘলকৈ ছিঙাৰ কাৰণে মধুপুৰ বাগানে ধৰিছে। আৰু বহুত দীঘলকৈ ছিঙিছে চবেই। আমি নাই ছিঙা বাৰু, আমি বাচি গ'লোঁ। এয়া চাই লওক, আপোনালোকে দেখিছে নহয় নিজে, বহুত দীঘল দীঘলকৈ ছিঙিছে। পাতটো কাৰ হয়? নাদানী টিকাল দিবি পিলামৰা। ইমান দীঘল পাত লৈ আহিছা, এইটো পাত আমি একচেপ্ট কৰিব নোৱাৰোঁ। তুমি এইটো ঘূৰাই লৈ যাবা, কাইলৈৰ পৰা ভাল পাত লৈ আহিবা। তোমালে মৰম আকাশৰ সমান।